নমস্কাৰ। আজি মই আপোনালোকৰ ওচৰলৈ অন্য এটা বিষয় লৈ আহিছোঁ। এই বিষয়টো বৰ গুৰুত্বপূৰ্ণ বিষয় আৰু বৰ ডাঙৰ বিষয়, কাৰণ এইটো কাৰণে ডাঙৰ যে ই হৈছে প্ৰিভেণ্টেবল ডেথৰ দ্বিতীয় বৃহত্তম কাৰণ। প্ৰথম কাৰণটো হৈছে চিগাৰেট স্মকিং বা টবেকো স্মকিং, আৰু এইটো হৈছে দ্বিতীয় বৃহত্তম কাৰণ প্ৰিভেণ্টেবল ডেথৰ। প্ৰিভেণ্টেবল ডেথৰ বুলি এইকাৰণে কোৱা হৈছে যে ইয়াক যদি আপুনি কেনেবাকৈ প্ৰিভেণ্ট কৰিব পাৰে বা ইয়াক যদি আপোনাৰ পৰা আঁতৰাই ৰাখিব পাৰে, তেনেহ'লে আপুনি ইয়াৰ লগত এছ'চিয়েটেড বহুতো বেমাৰৰ পৰা আঁতৰি থাকিব পাৰিব। সেইকাৰণে ইয়াক প্ৰিভেণ্টেবল ডেথৰ দ্বিতীয় বৃহত্তম কাৰণ বুলি কোৱা হৈছে। এতিয়া কোনবিলাক বেমাৰ ইয়াৰ লগত জড়িত হৈ থাকে? যিবিলাক বেমাৰৰ পৰা আপুনি আঁতৰি থাকিব পাৰিব যদিহে এই বেমাৰটো আপুনি আপোনাৰ পৰা আঁতৰাই ৰাখিব পাৰে। সেইবিলাক হৈছে যেনেকৈ হাইপাৰটেনশ্যন, ডায়েবেটিছ, হাৰ্ট ফেইলাৰ, হাৰ্ট এটেক, কিছুমান কেঞ্চাৰ আছে, কিডনী কেঞ্চাৰ, প্ৰষ্টেটৰ কেঞ্চাৰ, লিভাৰৰ কেঞ্চাৰ, গ'ল্ড ব্লাডাৰ কেঞ্চাৰ, ব্ৰেষ্ট কেঞ্চাৰ, আৰু কিছুমান ডিজিজ আছে যেনেকৈ ফেটি লিভাৰ। এই বেমাৰবিলাকৰ পৰা আপুনি হাত সাৰি থাকিব পাৰিব যদিহে আপুনি এই বেমাৰটোৰ পৰা হাত সাৰি থাকে। এই বেমাৰটো হৈছে মেদবহুলতা, অৰ্থাৎ অবেচিটি। অবেচিটি কি হয়, কিয় অবেচিটি হয়, আৰু ইয়াক প্ৰিভেণ্ট কৰিবৰ কাৰণে বা ই হ'লে আপুনি কেনেকৈ ইয়াক কমাই দিব পাৰিব, কেনেকৈ শৰীৰৰ পৰা নাইকিয়া কৰিব পাৰিব, তাৰ বিষয়ে মই কিছুমান কথা আপোনালোকক ক'ম। কিছুমান টিপছ দিম, আপোনালোকে ফ'ল' কৰিলে লাভৱান হ'ব। এতিয়া আমি জানি লওঁ অভাৰৱেট কি হয় বা অবেচিটি কি হয়। অভাৰৱেটৰ কথা মই আপোনালোকৰ পাছত ক'ম, মোৰ মুখৰ পৰা ওলাই গ'ল। আচলতে অবেচিটি কি হয় বা মেদবহুলতা কি হয় সেই বিষয়ে আমি জানি লওঁ। সেইটো জনাৰ আগতে আমি মানুহজনৰ বডি মাছ ইণ্ডেক্স কি হয় জানিব লাগিব। কিন্তু তথাপিও এইটো কোৱাৰ আগতে মই আপোনালোকক চিম্পল লেংগুৱেজত কৈ দিছোঁ, খুব সহজভাৱে। মানুহ এজনৰ শৰীৰত যদি খুব বেছি পৰিমাণৰ অস্বাভাৱিক ফেট জমা হয়, তেনেহ'লে মানুহজনৰ মেদবহুলতা হৈছে বুলি আমি সাধাৰণতে কওঁ। কিন্তু তথাপিও তাৰ চাইণ্টিফিক এটা ডেফিনেশ্যন আছে। মানুহজনৰ বডি মাছ ইণ্ডেক্স, এইটো এটা ইণ্ডেক্স যিটো আমি সহজে উলিয়াই ল'ব পাৰোঁ। এই ইণ্ডেক্সটো আমি উলিয়াম কেনেকৈ? মানুহ এজনৰ ওজন আমি প্ৰথমতে ল'ব লাগিব, সেইটো কিলোগ্ৰামত ল'ব লাগিব। তাৰপাছত মানুহজনৰ উচ্চতাটো আমি মিটাৰত উলিয়াই ল'ব লাগিব। মিটাৰত উলিয়াই লৈ তাক স্কোৱাৰ কৰিব লাগিব। তেনেহ'লে এইটো যিটো ফৰ্মুলা পালোঁ, ৱেইট ডিভাইডেড বাই মিটাৰ স্কোৱাৰ মানে মানুহজনৰ হাইটটো মিটাৰত লৈ তাক স্কোৱাৰ কৰিব লাগিব। তেনেহ'লে আমি যিটো সংখ্যা পাম সেই সংখ্যাটোৱে হৈছে মানুহজনৰ BMI, অৰ্থাৎ বডি মাছ ইণ্ডেক্স। এই বডি মাছ ইণ্ডেক্স যদি মানুহজনৰ 30 বা 30ৰ ওপৰ হয়, তেনেহ'লে মানুহজনৰ মেদবহুলতা হৈছে বা মানুহজন অবেজ বা অবেচিটি হৈছে। এতিয়া আমি অভাৰৱেটৰ কথা লৈ আহোঁ। মই অলপ আগতে আপোনালোকক অভাৰৱেটৰ কথা কৈ পালোঁ, সেইকাৰণে অভাৰৱেটৰ কথা কৈ দিওঁ। তাৰ আগতে আমি জানিব লাগিব যে মানুহজনৰ নৰ্মেল BMI, এজন মানুহৰ নৰ্মেল BMI কিমান? নৰ্মেল BMI হৈছে 18.5 পৰা 24.9। এইটো হৈছে নৰ্মেল বডি মাছ ইণ্ডেক্স। যদি 25ৰ পৰা 29.9লৈ মানুহজনৰ BMI হয়, তেনেহ'লে মানুহজনৰ অভাৰৱেট হৈছে। আৰু 30ৰ যদি ওপৰ হৈ যায়, মই আপোনালোকক ক'লোঁ মানুহজনৰ অবেচিটি হৈছে। এইটো অবেচিটি অৰ্থাৎ মেদবহুলতা। তো এইখিনি খুব সহজভাৱে মই আপোনালোকক বুজাই দিলোঁ। আপোনালোকেও তেনেকৈ নিজৰ বডি মাছ ইণ্ডেক্স উলিয়াই মেদবহুলতা হৈছে নে নাই হোৱা আপোনালোকে উলিয়াই ল'ব পাৰিব। এতিয়া আমি আহোঁ মেদবহুলতাৰ কাৰণ কি কি হ'ব পাৰে। কাৰণ সেই কাৰণবিলাক যদি জানো আমি, তেনেহ'লে আমি প্ৰিভেণ্ট কৰিব পাৰিম। আপোনালোকক বহুতো ধুনীয়া ধুনীয়া টিপছ দিম, ভাল টিপছ দিম, যিবিলাক আপোনালোকে ফ'ল' কৰিব, চাব আপোনালোকৰ ৱেইট একদম ধুনীয়াকৈ কমি যাব। আৰু আপোনালোকৰ মেদবহুলতা যদি কাৰোবাৰ আছে, মেদবহুলতাও আপোনালোকে কমাব পাৰিব, আৰু আপোনালোকে বহুতো বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰিব। আপোনালোকৰ জীৱনৰ লংজিভিটি, আয়ুস ৰেখা বঢ়াই দিব পাৰিব। এতিয়া মই খুব সৰু এক্সাম্পল এটা দি আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। এইটো হৈছে পানীৰ টেপ এটা মই আপোনালোকক আঁকি দেখুৱাইছোঁ। খুব ধুনীয়া হোৱা নাই, তথাপিও মই টেপটো আঁকিলোঁ। এই টেপটোৰ পৰা আমি পানী সংগ্ৰহ কৰিছোঁ এটা বিকাৰত। এইটো এটা বিকাৰ। এই বিকাৰটোৰ এটা আউটলেট আছে। এই আউটলেটটোৰ পৰা আমি পানীবিলাক ইউজ কৰি আছোঁ। এতিয়া এই টেপটোৰ পানী যদি বেছি পৰিমাণে বিকাৰটোত আহে, আৰু সেই পৰিমাণখিনি যিমানখিনি সোমাইছে সেইখিনি যদি এই ওলাই যোৱা পানীখিনিতকৈ বেছি হয়, তেনেহ'লে লাহে লাহে এই বিকাৰত পানীৰ পৰিমাণটো বাঢ়ি বাঢ়ি গৈ থাকিব। আৰু
এটা সময়ত এনেকুৱা হ'ব যে বিকাৰটোৱে আৰু সেইখিনি সহিব নোৱাৰিব আৰু হয়তো বিকাৰটো পৰি যাব, নহ'লে ইয়াৰ পৰা পানীখিনি উবৰি পৰিব। ঠিক তেনেদৰে আমাৰ শৰীৰত ফেট তেনেকৈ জমা হয়। ফেটবিলাক কেতিয়া জমা হ'ব? আমাৰ ইনপুট, এই পানীখিনিৰ কথা যে ক'লোঁ, এইটো হৈছে ইনপুট, মানে আমাৰ শৰীৰত সোমাই আছে, এই বিকাৰত সোমাই আছে পানীখিনি। তেনেকৈ আমাৰ শৰীৰত আমি খোৱা বস্তুবিলাক যদি বেছিকৈ খাওঁ, কোনবিলাক বস্তু? যেনেকৈ চৰ্বিজাতীয় বস্তু। অকল চৰ্বিজাতীয় বস্তুৱে যে আমাৰ মেদবহুলতা কৰিব এনেকুৱা নহয়। কাৰ্বহাইড্ৰেট যদি আমি বেছিকৈ খাওঁ, গ্লুক'জৰ কথা আপোনালোকে জানে, গ্লুক'জ এটা কাৰ্বহাইড্ৰেট হয়। তো কাৰ্বহাইড্ৰেট যদি আমি খাওঁ, তেতিয়াও শৰীৰত গৈ যদি বেছি পৰিমাণে খাওঁ, তেতিয়াও শৰীৰত গৈ ফেটলৈ কনভাৰ্ট হৈ যায়, চৰ্বিলৈ কনভাৰ্ট হৈ যায়। তো এতিয়া চাওক, আমি যদি ইনপুটটো বেছিকৈ লওঁ, খোৱাবিলাক বেছিকৈ কৰোঁ, আৰু সেইমতে যদি আমাৰ ইউজ নহয়, ইউটিলাইজ যদি বেছি নহয়, মই যদি শুই থাকোঁ, মোবাইল পিটিকি থাকোঁ, বা টিভিটো চাই থাকোঁ, বহি থাকোঁ, মোবাইল চাই চাই মই কিবা চিপছে খালোঁ বা অন্য কোনো ক'ল্ড ড্ৰিংকছ খাই আছোঁ, তেনেকুৱা যদি কৰোঁ, আমাৰ যদি চিডেণ্টেৰী হেবিট হয়, তেনেহ'লে আমাৰ এই ইউটিলাইজেশ্যন খুব কম হ'ব, আমাৰ এক্টিভিটিবিলাক কমি যাব। আমি এক্টিভিটি যিমানে কম কৰিম, সিমানে আমাৰ শৰীৰত এক্সট্ৰা যিমানবিলাক আমি খাদ্য গ্ৰহণ কৰি আছোঁ, এক্সট্ৰা খাদ্য নহয়, যিমানবিলাক খাদ্য গ্ৰহণ কৰি আছোঁ, আমি যদি ইউটিলাইজ ভালমতে নকৰোঁ, তেনেহ'লে শৰীৰত জমা হৈ থাকিব, জমা হৈ ফেটলৈ কনভাৰ্ট হৈ যায়, আৰু ফেটলৈ কনভাৰ্ট হোৱাৰ লগে লগে মেদবহুলতা আৰম্ভ হৈ যায়। সেইটো হৈছে আমাৰ খাদ্যৰ লগত ৰিলেটেড। কিন্তু কিছুমান বেমাৰো মেদবহুলতা কৰিব পাৰে। কিছুমান ডিজিজ আছে, যেনেকৈ হাইপথাইৰয়ডিজমে মেদবহুলতা কৰিব পাৰে। কিছুমান দৰৱেও মেদবহুলতা কৰিব পাৰে, যেনেকৈ এণ্টিচাইকটিক ড্ৰাগে মেদবহুলতা কৰিব পাৰে। আৰু কিছুমান ঔষধ আছে, যেনেকৈ অৰেল কণ্ট্ৰাচেপ্টিভ পিলছ, ষ্টেৰইড, এইবিলাকেও মেদবহুলতা কৰাত সহায় কৰে। আন এটা কাৰক হৈছে জেনেটিক কাৰণ, অৰ্থাৎ মানুহজনৰ পিতৃ মাতৃৰ পৰা নেক্সট জেনেৰেশ্যনলৈ এই যিটো মেদবহুলতা, সেই বেমাৰটো যাব পাৰে। সেইটো জিনত ডিফেক্ট হয়। আচলতে জিনত ডিফেক্ট মানে মানুহজনৰ আমাৰ যিবিলাক চেল থাকে, চেলবিলাকৰ ভিতৰত আমাৰ নিউক্লিয়াছ এটা থাকে। এই নিউক্লিয়াছৰ ভিতৰত যিটো DNA থাকে আমাৰ, সেই DNAৰ এটা পৰ্চন জিনত ডিফেক্ট হয়। ডিফেক্টিভ জিনটো নিজৰ নেক্সট জেনেৰেশ্যনে পায়। নেক্সট জেনেৰেশ্যনে যেতিয়া পায় আৰু বেমাৰটোৰ লগতে গুচি যায়, সেইটো কাৰণে মেদবহুলতা তেনেকৈ যাব পাৰে। তাৰপাছত আৰু এটা গুৰুত্বপূৰ্ণ কাৰণ হ'ব পাৰে মেদবহুলতাৰ, ষ্ট্ৰেছ। আজিকালি মানুহৰ বহুতো ষ্ট্ৰেছ হৈছে, বহুতো কাম বাঢ়ি গৈছে, ঘৰতো কাম কৰিবলগীয়া হৈছে, অফিচৰ কাম আনি। তো সেইকাৰণে মানুহৰ ষ্ট্ৰেছ বাঢ়িছে, আৰু সেইকাৰণে মানুহে নিজৰ ঘৰৰ খাদ্যবিলাক খাব নোৱাৰা হৈছে। এইটো কাৰণে তেওঁ বনাবলৈ সময় নোহোৱা হৈছে। সেইকাৰণে কি হয়, আজিকালি সহজলভ্য হৈছে অনলাইন অৰ্ডাৰ দিয়া, বা বাহিৰৰ পৰা লৈ আনিলে, হোটেলৰ পৰা, বা ঘৰতে বহি বহি কামো কৰি আছে, বাহিৰৰ পৰা অনলাইন অৰ্ডাৰ দি আনিছে। আৰু সেই খাদ্যবিলাক যেতিয়া মানুহে গ্ৰহণ কৰাৰ অভ্যাস বাঢ়ি গৈছে, মানুহৰ মেদবহুলতা হোৱাৰো প্ৰৱণতা বাঢ়ি গৈ আছে। তো সেইকাৰণে আপোনালোকে দেখিব যে খাদ্যৰ ওপৰত বহুত ডিপেণ্ড কৰে, আৰু মানুহৰ ফিজিকেল এক্টিভিটিৰ ওপৰত খুব ডিপেণ্ড কৰে। সেইকাৰণে আপোনালোকে চাব যে আমি খোৱা খাদ্যবিলাক আমি কণ্ট্ৰল কৰিব লাগিব, আৰু হয়তো আমি ইউটিলাইজেশ্যন আমি তাক কেনেকৈ বাৰ্ণ কৰিছোঁ, আমাৰ যিমানবিলাক এনাৰ্জি ষ্ট'ৰ হৈ আছে, সেইবিলাক কেনেকৈ বাৰ্ণ কৰিছোঁ, আমি ফিজিকেল এক্টিভিটি কিমান কৰিছোঁ, সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। তো ইনপুট আৰু আউটপুট, সেইটো বৰ ইম্পৰ্টেণ্ট কথা ইয়াত। যদি ইনপুট আৰু আউটপুটৰ ইনবেলেঞ্চ হয়, ইনপুটটো যদি বেছি হয়, আউটপুট যদি কম হয়, তেনেহ'লে আমাৰ মেদবহুলতা হোৱাৰ প্ৰৱণতা খুব বেছি হৈ যাব। এতিয়া আমি মেদবহুলতা কেনেকৈ প্ৰিভেণ্ট কৰিব পৰা যায়, ইয়াৰ পৰা কেনেকৈ হাত সাৰি থাকিব পাৰোঁ, বা মেদবহুলতা হ'লে তাক কেনেকৈ কমাব পাৰোঁ। বহুতো সময়ত দেখা যায় যে যিবিলাক অবেজ লোক বা যিসকলৰ মেদবহুলতা হৈছে, তেওঁলোকে প্ৰশ্ন কৰে যে তেওঁলোকৰ পেটৰ চৰ্বিবিলাক কমাব পৰা কিবা ঔষধ আছে নেকি। সেইবিলাক ঔষধত আপোনালোকে একেবাৰে মন নিদিব। তেনেকুৱা কোনো ঔষধ নাই যিবিলাক ঔষধে ডাইৰেক্টলি পেটৰ চৰ্বিবিলাক কমাব পাৰে। সেইকাৰণে সেইবিলাক মিছা কথা। কোনোবাই ক্লেইম কৰিছে, কিন্তু তাৰ কোনো চাইণ্টিফিক ষ্টাডি নাই, ডাঙৰ ষ্টাডি নাই। সৰু সুৰা ষ্টাডি কৰি তেওঁলোকে প্ৰুভ কৰি দেখুৱাইছে, মাৰ্কেটলৈ দৰৱবিলাক, ঔষধবিলাক লৈ আনিছে। কিন্তু আমি যিবিলাক ঔষধ সেৱন কৰোঁ, সেই ঔষধবিলাক কিন্তু বহুত ডাঙৰ ষ্টাডি হয়, বহুত ডাঙৰ ক্লিনিকেল ট্ৰায়েল হয়, তাৰ পাছতহে মাৰ্কেটলৈ আহে। তো সেইকাৰণে সেইবিলাক মই বেছি নকওঁ আপোনালোকক। মেদবহুলতা কমাবৰ কাৰণে প্ৰথম যিটো উপায় হৈছে, সেইটো হৈছে আমি আমাৰ ডায়েট কণ্ট্ৰল কৰিব লাগিব। ডায়েট আমি খোৱা বস্তুবিলাক খুব বাছি খাব লাগিব। আমি খোৱা বস্তুবিলাকত ফেট আৰু কাৰ্বহাইড্ৰেটৰ পৰিমাণটো কমাই দিব লাগিব। আপোনালোকে এনেকৈ নাভাবিব যে ফেট বেছিকৈ খালেহে আমাৰ
মেদবহুলতা হ'ব পাৰে। কিন্তু যদি আমি কাৰ্বহাইড্ৰেটো বেছি পৰিমাণে খাওঁ তেনেহ'লে সেই কাৰ্বহাইড্ৰেটবিলাক যিবিলাক এক্সট্ৰা কাৰ্বহাইড্ৰেট, আমাৰ শৰীৰত কাৰ্বহাইড্ৰেট খুব দৰকাৰী, কিন্তু কাৰ্বহাইড্ৰেটৰ পৰিমাণটো যদি খুব বেছিকৈ লওঁ, মিঠা দেখি যদি বেছিকৈ খাওঁ, তেনেহ'লে বেছি যিখিনি পৰিমাণ আমাৰ বডিত সোমালে সেইখিনি ইউটিলাইজ নোহোৱাকৈ থাকি যায়। কাৰণ আমি সেই পৰিমাণৰ ফিজিকেল এক্টিভিটি নকৰোঁ, নৰ্মেলি নকৰোঁ, সেইকাৰণে সেইবিলাক জমা হৈ যায়। আৰু জমা হৈ কি হয়, প্ৰথমতেতো কাৰ্বহাইড্ৰেটবিলাক গ্লাইক'জেন হিচাপে ষ্ট'ৰ হৈ থাকে, সেইটো নৰ্মেল কথা, কিন্তু অতিৰিক্ত হ'লে সি ফেটলৈ কনভাৰ্ট হৈ যায়। ফেটলৈ যেতিয়া কনভাৰ্ট হৈ যাব, সি আমাৰ শৰীৰৰ বিভিন্ন এৰিয়াবিলাকত, বিভিন্ন অংগত সি জমা হ'বলৈ লয় আৰু ই মেদবহুলতাৰ সৃষ্টি কৰে। সেইকাৰণে আমি কাৰ্বহাইড্ৰেটৰ পৰিমাণটো কমাবই লাগিব আৰু লগতে ফেট কমাব লাগিব। ফল মূলৰ আৰু শাক পাচলিৰ পৰিমাণটো বঢ়াই দিব লাগিব। শাক পাচলি আপোনালোকে খাদ্য তালিকাৰ আধা, আমাৰ যিখিনি খাদ্য আমি যিখিনি খাওঁ নৰ্মেলি, তাৰ আধা পৰিমাণ আপোনালোকে শাক পাচলিয়ে ভৰাই দিব। খুব বেছি পৰিমাণৰ ফাইবাৰ থাকে, সেইকাৰণে এই ফাইবাৰবিলাকে কি কৰে, আমাৰ শৰীৰৰ যিটো পাচন প্ৰক্ৰিয়াটো ডিলে কৰি দিয়ে, খুব পলম কৰি দিয়ে। পলম কৰি দিয়াৰ ফলত কি হয়, ই আমাৰ ভোক লগা প্ৰৱণতাটো কমাই দিয়ে। সেইকাৰণে এই শাক পাচলিবিলাক খুব বেছি পৰিমাণে খাব লাগে। লগতে ফল মূল আপোনালোকে খাব। মেইনলি আপোনালোকে কাৰ্বহাইড্ৰেটৰ পৰিমাণ আৰু ফেটৰ পৰিমাণ যদি কমাই দিব পাৰে, তেনেহ'লে দেখিব আপোনালোকে ডেৰ মাহমানৰ ভিতৰত আপোনালোকে খুব ধুনীয়া ৰিজাল্ট দেখিব। আপোনালোকৰ ৱেইট কমি যাব আৰু আপোনালোকে খুব নিজকে স্বাস্থ্যৱান যেন অনুভৱ কৰিব। সেইকাৰণে এই দুটা আপোনালোকে খাদ্যত কমাব। তাৰপাছত মই আপোনালোকৰ মাছ মাংসৰ কথা কৈছোঁ, মানে প্ৰটিনৰ কথা কৈছোঁ। মাছ মাংস খাব পাৰিব, ৰেড মিটটো এভইড কৰিব। প্ৰটিন আপোনালোকে অন্য যিবিলাক আমাৰ ভেজিটেবল প্ৰটিনছ আছে, যেনেকৈ দাইল, ৰাজমাহ, চয়াবিন, এইবিলাকো খাব পাৰিব। তো এইবিলাক আপোনালোকে ল'বই লাগিব, কাৰণ প্ৰটিন আমাৰ কাৰণে খুব দৰকাৰী। কিন্তু মেইন কথাটো মই আপোনালোকক আকৌ এবাৰ কৈছোঁ, ফেট আৰু কাৰ্বহাইড্ৰেট এই দুটা পৰিমাণ আপোনালোকে কমাই দিব। এতিয়া আমি 2 নম্বৰ উপায়টোলৈ। 2 নম্বৰ উপায়টো হৈছে, প্ৰথমটো হৈছে ইনপুট, মানে মই খোৱা আহাৰৰ কথা কৈছিলোঁ। এতিয়া হৈছে আউটপুট। আউটপুট মানে কি, আমি যদি আমাৰ ফিজিকেল এক্টিভিটিবিলাক বঢ়াই দিব পাৰোঁ, তেনেহ'লে আমাৰ কেলৰি পৰিমাণবিলাক, যিমানবিলাক বডি এক্সট্ৰা কেলৰি আছে, সেইবিলাক সোনকালে বাৰ্ণ হৈ যাব আৰু সি আপোনাৰ চৰ্বিৰ পৰিমাণটো কমোৱাত খুব সহায়ক হ'ব। সেইকাৰণে আপোনালোকে ফিজিকেল এক্টিভিটিবিলাক বঢ়াই দিব। ৰাতিপুৱা সময়ত বা গধূলি সময়ত আপোনালোকে সময়টো নিজৰ সুবিধা অনুযায়ী মানে ঠিক কৰি ল'ব। 45 মিনিটকৈ প্ৰতিদিনে আপোনালোকে খোজ কাঢ়িব লওক, জোৰ জোৰকৈ খোজ কাঢ়ক। নহ'লে দৌৰিব পাৰে, ফুটবল খেলিব পাৰে, বেডমিণ্টন খেলিব পাৰে বা ক্ৰিকেট, এনেকুৱা ধৰণৰ খেলবিলাকো খেলিব পাৰে। বহুতো লোকে প্ৰশ্ন কৰে যে মই বহুত দিনৰ পৰা দৌৰা নাই, এতিয়া মই যদি দৌৰি দিওঁ মোৰ অসুবিধা হ'ব নেকি? প্ৰথম অৱস্থাত অসুবিধা হ'ব পাৰে, কিন্তু আপুনি ডাইৰেক্ট দৌৰিবলৈ ষ্টাৰ্ট নকৰি প্ৰথমতে খোজ কঢ়াটো ষ্টাৰ্ট কৰক। খোজ কাঢ়ক, এসপ্তাহ 2 সপ্তাহ খোজ কাঢ়িবলৈ লওক। তাৰপাছত এনেকুৱা কৰিব, আপুনি প্ৰথম 3 মিনিট খোজ কাঢ়িলে, তাৰপিছত 30 ছেকেণ্ডমানৰ কাৰণে আপুনি দৌৰি দিলে। আকৌ 3 মিনিট আপুনি খোজ কাঢ়ক, তাৰপিছত 30 ছেকেণ্ডৰ কাৰণে দৌৰক। এনেকৈ আপুনি কি কৰিব, লাহে লাহে দৌৰাৰ পৰিমাণটো এসপ্তাহলৈ আপুনি তেনেকৈ কৰিব বা 2 সপ্তাহলৈ তেনেকৈ কৰিব পাৰে। তাৰ পাছৰ সপ্তাহত আপুনি সেই যে 30 ছেকেণ্ড আপুনি দৌৰিছিলে, সেইখিনি আপুনি বঢ়াই দিব। এনেকুৱা কৰিব পাৰে, 1 মিনিট আপুনি জোৰকৈ খোজ কাঢ়িছে, আকৌ 1 মিনিট দৌৰিছে। এনেকৈ চাব, আপুনি 1.5 মাহ 2 মাহৰ ভিতৰত আপোনাৰ শৰীৰটো খুব পাতল যেন অনুভৱ হ'ব, আপোনাৰ চৰ্বিবিলাক খুব ধুনীয়াকৈ কমি যাব। ফিজিকেল এক্টিভিটি কিন্তু খুব ইম্পৰ্টেণ্ট। আপুনি আপোনাৰ বডিটোৰ কথা শুনিব লাগিব, জানিব লাগিব বডিটোক। মানে ধৰি লওক, আপুনি দৌৰি আছে, আপোনাৰ বুকুৰ বিষ হৈছে, আপুনি তাতে ৰৈ দিব। কাৰণ আপুনি যদি বুকুৰ বিষ হোৱাৰ পাছতো যদি বেছিকৈ দৌৰি থাকে, সি আপোনাৰ অনিষ্ট কৰিব। কোনোবা দিনা ধৰি লওক আপোনাৰ গা বেয়া, আপুনি উঠি যাব মন যোৱা নাই বিচনাৰ পৰা, আপোনাৰ উঠাৰ ইচ্ছা হোৱা নাই, কিন্তু তথাপি আপুনি জোৰ জবৰদস্তি ফেট কমোৱাৰ আপোনাৰ যিহেতু ইচ্ছা আছে, আপুনি বাহিৰলৈ ওলাই গৈছে দৌৰিবৰ কাৰণে, তেনেকুৱা নকৰিব। আপোনাৰ শৰীৰটোক আপুনি শুনক, শৰীৰটো বুজক, আৰু তেতিয়াহে আপুনি সফলতা লাভ কৰিব। নহ'লে আপোনাৰ শৰীৰৰ অনিষ্টহে হ'ব। বহু ক্ষেত্ৰত দেখা যায়, এনেকৈ যিসকল লোকে নিজৰ শৰীৰটোক নুবুজে, তেওঁলোকে বেছিকৈ এক্সাৰচাইজ কৰিবলৈ যায়, ব্যায়াম কৰিবলৈ যায়, আৰু ই শৰীৰটো অনিষ্ট কৰে, আৰু ইয়াৰ ফলত তেখেতে পাছত ব্যায়াম কৰিব নোৱাৰা হয়। মই আপোনালোকক আৰু কেইটামান উপায় দিছোঁ। ৰাতি শোৱাৰ সময়ত আপোনালোকে 1 গিলাচ কুহুমীয়া গৰম পানীত 1 চামুচ মৌজোল আৰু অলপ নেমু ৰস মিক্স কৰি খাব। ই খুব ভাল কাম কৰে, মেদবহুলতা কমোৱাত খুব ভাল কাম কৰে। তাৰ পাছত যদি আপুনি মৌজোল খাই ভাল নাপায়, তেনেহ'লে এপল চাইডাৰ ভিনেগাৰ ল'ব পাৰে। এপল চাইডাৰ ভিনেগাৰ
এচামুচ এপল চাইডাৰ ভিনেগাৰ আপোনালোকে 1 গিলাচ পানীত মিক্স কৰি ৰাতি শোৱাৰ সময়ত খাব, মানে শোৱাৰ আগে আগে ভাত খোৱাৰ পাছত খাব। আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে আপোনালোকে খোৱাৰ পানীৰ পৰিমাণটো বঢ়াই দিব লাগিব, প্ৰচুৰ পৰিমাণৰ পানী খাব লাগিব। দিনত 2.5 পৰা 3 লিটাৰ 3.5 লিটাৰ পৰ্যন্ত পানী আপোনালোকে খাব। ই কি কৰে, আমাৰ শৰীৰৰ যিবিলাক টক্সিন, সেই টক্সিনবিলাক শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে। কিছুমান টক্সিন এনেকুৱা আছে যিবিলাকে আমাৰ মেদবহুলতা কৰাত সহায় কৰে। সেইকাৰণে পানী যদি বেছিকৈ খাওঁ, এই টক্সিনসমূহ আমাৰ প্ৰস্ৰাৱৰ লগত বাহিৰলৈ ওলাই যায়। বহুতো লোকে গ্ৰীণ টি সেৱন কৰে। গ্ৰীণ টি সেৱন কৰিলেও আমাৰ শৰীৰৰ চৰ্বিৰ পৰিমাণটো কমিবলৈ লয়। গ্ৰীণ টিত প্ৰচুৰ পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থাকে, যি আমাৰ শৰীৰটো সতেজ কৰি ৰাখে, আৰু ই আমাৰ চেলৰ যিটো ডেথ হয়, প্ৰগ্ৰামড চেল ডেথ, সেইটো প্ৰিভেণ্ট কৰে, ডিলে কৰি দিব পাৰে। সেইকাৰণে গ্ৰীণ টি সেৱন কৰাটো ভাল। কিন্তু গ্ৰীণ টিৰ লগত আপোনালোকে চেনি বা গাখীৰ মিক্স নকৰিব। অকল যিখিনি উতলাই যিখিনি গ্ৰীণ টি প্ৰস্তুত কৰা হয়, সেইখিনিয়ে সেৱন কৰিব। আৰু এটা কথা মই আপোনালোকক ক'বলৈ পাহৰিলোঁ, আমাৰ যিসকল সৰু মানে সৰু সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকক আমি শিকাব লাগিব যে মেদবহুলতাৰ যিবিলাক ছাইড ইফেক্ট, মানে যিবিলাক অসুবিধা আছে বা যিবিলাক প্ৰব্লেম হয় মেদবহুলতা হোৱাৰ পাছত, সেই প্ৰব্লেমবিলাক কিন্তু তেওঁলোকক আমি ভালকৈ বুজাই দিব লাগিব। তেওঁলোকে এতিয়াই জনাৰ প্ৰয়োজন, কাৰণ তেওঁলোকে এতিয়া হয়তো কোনোৱে মোবাইলৰ ওচৰত বহি আছে, কোনোৱে লেপটপ লৈ আছে, কোনোবাই কম্পিউটাৰৰ আগত বা কোনোবাই টিভিৰ আগত বহি আছে, লগতে চিপছ খাই আছে বা ক'ল্ড ড্ৰিংক খাই আছে, আৰু নজনাকৈ বহুত বেছি পৰিমাণৰ খাই আছে। এইবিলাক অভ্যাস কিন্তু খুব বেয়া অভ্যাস। এইবিলাকে তেওঁলোকক মেদবহুলতা কৰাত কিন্তু আগুৱাই লৈ গৈ আছে। আজি মই ইয়াতে সামৰিছোঁ। আপোনালোকৰ ওচৰলৈ মই অন্য কিছুমান ভিডিঅ'লৈ আকৌ আহিম। এই ভিডিঅ'সমূহ ৰিলিজ কৰাৰ লগে লগে যাতে আপোনালোকে গম পায়, সেইকাৰণে আপোনালোকে বেল আইকনটো ক্লিক কৰি থ'ব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু লগতে মোৰ ভিডিঅ'সমূহ লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ। শুভৰাত্ৰি।